মংগলদৈ বিধ্বংসী অগ্নিকাণ্ড কেমেৰাৰ সন্মুখতে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা বিধ্বংসী জুইত ভস্মীভূত হ'ল 6টাকৈ বাসগৃহ কিছু পৰিমাণে অগ্নিদগ্ধ হৈছে 3জন লোক 3টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জুয়ে মংগলদৈ অসামৰিক চিকিৎসালয়ৰ সমীপতে সংঘটিত হৈছে এই অগ্নিকাণ্ড বিধ্বংসী জুইত ভস্মীভূত হৈছে পৰিয়াল কেইটাৰ সকলো সামগ্ৰী জ্বলি ছাই হৈছে এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডো বিধ্বংসী অগ্নিকাণ্ডৰ পিছতে অঞ্চলজুৰি বিৰাজ কৰিছে আতংকময় পৰিৱেশে ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনেৰে নিৰ্বাপন কৰা হয় জুই কেইবাটাও পৰিয়ালৰ সকলো সামগ্ৰী এনেদৰে জুইত জাহ হৈছে আৰু মংগলদৈ অসামৰিক চিকিৎসালয়ৰ সমীপত এই ঘটনা 6টাকৈ বাসগৃহ এনেদৰে ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে 6টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হৈ পৰে সকলো সামগ্ৰী ভস্মীভূত হয় এই অগ্নিকাণ্ডত মানে আমাৰ ঘৰৰ পিছফালে ঘৰত চাগে কিবা বনাই আছিল গেছত তাৰ পৰা আমাৰ ঘৰতো জুই লাগি গৈছে আৰু মোৰ কালি এডমিট সব জ্বলি গৈছে ঘৰতে আছিল আমাৰ পেহীৰ আৰু খুৰীৰ অনিতা ঘোষ দীপা ঘোষ আৰু মিঠু ঘোষ মই আগতে এডমিট আৰু ৰেজিষ্ট্ৰেচন জেৰক্স কৰি স্কুলত দি থৈ আহিছিলোঁ পিছত ছাৰে কৈছে পইচা দিছে কৈছে ড্ৰেছ কিনি তুমি কালি যাবা পৰীক্ষা দিবা তামোলপুৰৰ ভাৰত ভূটান সীমান্তত ঘটন পুনৰ সেনাৰ বোমা আহি পৰিল এটা পৰিয়ালৰ বাসগৃহত পাহাৰপুৰৰ অজিত ৰামচিয়াৰী নামৰ লোকজনৰ ঘৰৰ ভিতৰতে পৰে স্মোক বোমাটো ভাৰতীয় সেনাৰ পঞ্জাব ৰেজিমেণ্টে শুকানজুলি ফায়াৰিং ৰেঞ্জত গোলা বাৰুদৰ প্ৰশিক্ষণ চলাই থকাৰ সময়তে সংঘটিত হৈছে ঘটন এই ভয়ংকৰ ঘটনাত কথমপিহে প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ ইফালে ঘটনাৰ পিছতে পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় সেনা আৰু আৰক্ষীৰ লোক আনহাতে পুনৰ ফায়াৰিং ৰেঞ্জৰ পৰা বোমা আহি এটা পৰিয়ালৰ বাসগৃহত পৰাত অঞ্চলটোৰ সৃষ্টি হৈছে তীব্ৰ আতংকৰ কিয়নো কিছুদিন পূৰ্বেও ফায়াৰিং ৰেঞ্জৰ পৰা অহা এটা ৰকেটে ভাঙি চুৰমাৰ কৰিছিল এটা পৰিয়ালৰ বাসগৃহ কেইদিনমান আগত আমাৰ গাঁৱতে পাহাৰপুৰ গাঁৱত প্ৰফেছৰ হাজদাৰ ঘৰত গুলি কৰিছিল বম পৰিছিল তাতে ঘৰত বিস্তাৰ ক্ষতি হৈছিল ঠিক আজি ঠিক 12:30 এটাৰ ভিতৰত এই ঘৰত আমাৰ এইটো ঘৰ অজিত ৰামচিয়াৰীৰ ঘৰ অনন্ত ৰামচিয়াৰীৰ ঘৰ গতিকে এখেতৰ ঘৰত হঠাৎ গুলিটো পৰিলে দুৰ্ভাগ্যবশতঃ গুলিটো ইয়াতে নাফাটিলে মানে বহুত ধন হৈ হ'ল হয় ওচৰতে 200 মিটাৰ ওচৰত আমাৰ জল জীৱন মিছনৰ এটা আঁচনি চলি আছে সেই আঁচনি ধ্বংসপ্ৰাপ্ত হৈ গ'ল হয় আৰু কেইবাটাও ধন নাশ হৈ গ'ল হয় গতিকে আমি বাৰে বাৰে আৰ্মিৰ লগত আৰু প্ৰশাসনৰ লগত আমি অনুৰোধ কৰি আছোঁ যে আমাৰ যিটো গাঁৱৰ মানুহৰ ঘৰৰ ওপৰেদি যোৱা যিটো ফায়াৰিং টাৰ্গেট হয় সেই টাৰ্গেটটো সলনি কৰিব লাগে ইয়াতে ৰেঞ্জ আমি বন্ধ কৰিব লাগে বুলি কোৱা নাই কিন্তু আমাৰ ধন ক্ষতি নোহোৱাকৈ তেওঁলোকে যিটো পৰীক্ষণ কৰিব লাগে এইটো পৰীক্ষণ কৰক